আপোনাৰ নামটো? মোৰ নাম জ্যোতিষমান ভূঞা। অলপ লাহে লাহে কওক, আপোনাৰ ইণ্টাৰভিউ লৈছোঁ, অলপ শালীনতা বজাই ৰাখিব। বাকী এই দোকানখন কাৰ? এই দোকানখন মোৰে। আপোনাৰ? বৰ্তমান আপুনি ঘৰত একমাত্ৰ ল'ৰা? মই বৰ্তমান একমাত্ৰ ল'ৰাই। এই ধান আপুনি এইবাৰ ডাঙৰিবোৰ নিজে কঢ়িয়াইছেনে? নিজে পঢ়ি আছো। ইমান ডাঙৰ ডাঙৰি আপুনি মানুহটো লুটি খাই নপৰেনে ডাঙৰিটো ডাঙৰতে? নিজে উঠাই দিম। নিজে উঠাই। এতিয়া আপুনি এই এইবোৰ শিল দেখিছোঁ, এইবোৰ ব্যৱসায় কৰে নেকি আপুনি? কৰোঁ। ইমান সৰুৰ পৰাই ব্যৱসায় লাইনটো কেনেকৈ শিকিলে আপুনি? মই মহাত্মা গান্ধীৰ আদৰ্শত চলো মানে এখন গাঁৱত চৰ মাৰিলে এখন পাতি দিয়া। भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है তেনেকুৱা ধৰণৰ মানুহ ঠিকে আছে, ভৱিষ্যত আপোনাৰ উজ্জ্বল আছে। বাকী আপোনাৰ এতিয়া ITI পঢ়িলে, ITI পঢ়ি আপুনি এটা বস্তু উদ্ভাৱন কৰিলে বুলি দেখিছিলোঁ, বস্তুটো চাওঁ দেখুৱাব নেকি দৰ্শকক? এইটো এনেকে মাৰিডাল ইয়াত ভৰাব। এইডাল ইয়াত এনেকে কৰি ৰছী এডাল বান্ধি ল'ব। এইটো সাফৰটো ফুটা এটা কৰি ল'ব। ভৰাই বাকী ইয়াৰ ফুল ডিটেইলছ ভিডিঅ' এটা এক্সট্ৰাকৈ বনাম। এইটো এতিয়া ডেমো এটা দেখুৱাইছে। এই ল'ৰাটো বহুত প্ৰতিভা আছে, পঢ়া শুনাটো ভাল। এতিয়া ঘৰৰ মাত্ৰ ল'ৰা, কিমান ব্যৱসায় আৰম্ভ কৰিলে সৰুতেই। এয়া দেখিছে, ডিম বেচিছে, জলকীয়া, নহৰু, এইবোৰ কোমোৰা, হাঁহৰ লগত খাবলৈ। তাৰপিছত ওলকবি চব ব্যৱসায় কৰে। এই ধান এই ডাঙৰি নিজে কঢ়িয়াইছে, এইবোৰ ধান দেখিছে। এতিয়া এইটো চাওক, আপুনি উদ্ভাৱন কৰিছে, এইটো ব্ৰেড লেগ। কৃষ্ণ চক্ৰতকৈ বেছি ঘূৰে দেখোন। তুমি আধুনিক যুগৰ কৃষ্ণ আপুনি। আপোনাৰ দৰ্শকক দেখুৱাব, মই এক্সট্ৰাকৈ ভিডিঅ' এটা বনাম আপোনাৰ। আপুনি বস্তুটো কেনেকৈ ৰেডি কৰে, তৈয়াৰ কৰে, এটা ভিডিঅ' আমি দিম দৰ্শকক। বৰ্তমান আপোনাৰ প্ৰতিভাৰ মুগ্ধ হৈ গৈছোঁ মই। বাকী ঠিকা কাম কৰে নেকি? ঠিকা ঠুকলি ৰাস্তা কৰি থাকোঁ আৰু মাজে মাজে। আপুনি ঢেৰ ব্যৱসায়, এই শিখৰো বেচে আপুনি? বেছিটো চব চলে আৰু। শিখৰো বেচিছে। তেওঁ ইমান সৰুৰ পৰা ইমান ব্যৱসায় লাইনটো আৰম্ভ কৰিছে, তেওঁৰ ভৱিষ্যতটো বৰ্তমান মই ভালেই দেখিছোঁ। আপুনি এজন আপোনাৰ ভাইটিৰ নিচিনাই ওচৰৰ, আপুনি তেওঁৰ প্ৰতিভাটো দেখি কেনেকুৱা পালে? প্ৰতিভাটো ভাল লাগিছে মোৰ দেখি। ইমান প্ৰতিভাৱান, ইমান সৰুৰ পৰাই প্ৰতিভাৱান ব্যক্তি হৈছে, আমাৰ গৌৰৱ কৰে যেন আমি আশা কৰোঁ। তেওঁ আগুৱাই নিবলৈ চেষ্টা কৰিব অলপ, আপুনি ওচৰৰ যেতিয়া ককাই অলপ চেষ্টা কৰিব। বাকী আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ, ব্যৱসায়টো ডাঙৰ কৰক। ব্ৰইলাৰ চইলাৰ কথা ভাবিছে নেকি? এই জেগাটো ইমান ধুনীয়াকৈ বনাই থৈছে, ব্ৰইলাৰ চইলাৰ কিবা ভাবিছিলে? সংঘৰ কাৰণে ব্ৰইলাৰটো অলপ কাটিবলৈ দিগদাৰ হয়। বাকী ঠিকে আছে, চুৰ কৰি নাখাব, ব্যৱসায় কাম কৰি খাওক। বাকী এইটো আপোনাৰ বস্তুটো ভালেই লাগিছে। আপুনি দেশী যোগাৰ মানে ঘৰৰ সা সামগ্ৰীৰে আপুনি তৈয়াৰ কৰিছে, সাফৰ লৈছে, ৰছী লৈছে। ঠিকে আছে, হ'ব বাৰু দিয়ক, ধন্যবাদ। আপোনাক লগ পাই ভাল লাগিল, নমস্কাৰ দিয়ক।